নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো এমএছ ৰিডলছ ইউটিউব চেনেললৈ ইয়াত প্ৰতিটো প্ৰশ্নৰ বাবদ আপোনালোকক 5 সেকেন্ডকৈ সময় দিয়া হ'ব তেনেহলে আহকচোন ভিডিওটি আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটি হৈছে মানুহৰ শৰীৰৰ কোনটো অংগৰ পৰা ঘাম নলায় সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে উঠৰ পৰা আজিৰ 2 নম্বৰ প্ৰশ্নটি হৈছে মানুহৰ শৰীৰৰ সকলোতকৈ কোমল অংগ কোনটো সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে চকু হয় বন্ধুসকল চকু মানুহৰ সকলোতকৈ কোমল অংগ 3 নম্বৰ প্ৰশ্নটি হৈছে কোনটো জীৱই ছালেৰে উশাহ নিশাহ লয় সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে জোক হয় বন্ধুসকল জোকে ছালেৰে উশাহ নিশাহ লয় আজি 4 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতবৰ্ষত জিএসটি কেতিয়াৰ পৰা আৰম্ভ হৈছিল সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে 1 জুলাই 2017 চনৰ পৰা আজি 5 নম্বৰ প্ৰশ্নটি হৈছে প্ৰথমে কোনখন দেশত জিএসটি আৰম্ভ হৈছিল উত্তৰটি হৈছে ফ্ৰান্সত আজি 6 নম্বৰ প্ৰশ্নটি হৈছে ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ নাম কি সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে তিৰংগা আজিৰ 7 নম্বৰ প্ৰশ্নটি হৈছে ক্ষেত্ৰফলৰ হিচাপত পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান কিমান সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে সপ্তম আজিৰ 8 নম্বৰ প্ৰশ্নটি হৈছে সকলোতকৈ বুদ্ধিমান মাছ কি সময় ষ্টাৰ্ট হৈছে উত্তৰটো হ'ল ডলফিন আজিৰ 9 নম্বৰ প্ৰশ্নটি হৈছে জিএসটিৰ ফুল ফৰ্ম কি সময় ষ্টাৰ্ট হৈছে উত্তৰটি হৈছে গুডছ এণ্ড সাৰ্ভিস টেক্স আজিৰ অন্তিম প্ৰশ্নটি হৈছে ইংৰাজীৰ কোনটো শব্দ উলটাই দিলেও শব্দটোৰ কোনো পৰিৱৰ্তন নহয় উত্তৰটি হৈছে আই এতিয়া আপোনালোকৰ বাবে এটি প্ৰশ্ন মোৰ বয়স যেতিয়া 8 বছৰ আছিল মোৰ ভাইটিৰ বয়স তেতিয়া মোতকৈ আধা আছিল মোৰ বয়স এতিয়া 24 তেনেহলে মোৰ ভাইটিৰ বয়স এতিয়া কিমান তেতিয়াহলে উত্তৰটি আপোনালোকে কমেন্ট বক্সত দিব আৰু প্ৰথম 10 জন শুদ্ধ উত্তৰ কওঁতাক অহা ভিডিঅ'টিত নাম উল্লেখ কৰা হ'ব লগতে যিজনে প্ৰথমে শুদ্ধ উত্তৰ দিয়ে তেওঁক ৰিচাৰ্জ হিচাপে আমি 10 টকা এটা উপহাৰ দিম ভিডিঅ'টি ভাল লাগিল যদি লাইক কমেন্ট এণ্ড সাবস্ক্ৰাইব নিশ্চয় কৰিব ধন্যবাদ জয় আই অসম